গাইছ ভাতটো খোৱাৰ পিছত আমি পালোহি গাইছ লৈ ল'লোঁ প্লেটত আৰু খাই কৈ দিয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ মই এদিন নতুন ভিডিঅ' দিয়া নাছিলোঁ এক্সাম পাইছেহি মানে তো দিয়া নাছিলোঁ আজি ভাবিলোঁ মানে ব্লগ এটা বনাই দিওঁ তো আজি আছে এখন বিয়া মধুপুৰত তো সেইখনলৈ যাওঁ আৰু মোৰ লগত গৈছে 7 East হিন্দ আৰু মামী সেই মানে গৈ আছে আমি মানে ৰখিলোঁ মানে ফটো মাৰিবলৈ ঠিক আছে ইয়াত তো সেইকাৰণে আৰু তো আপোনালোকক মই তালৈ গৈ পেলাই দেখাম কি কৰোঁ আপোনালোকক চব দেখাম আৰু আমি পালোহি আমাৰ ডিমৌ চাৰিআলি কিমান ভিৰ হৈ আছে আপোনালোকে চাব পাৰে গাইছ এতিয়া মধুপুৰলৈ গাইছ বেছি দূৰ নহয় আৰু কিবা গিফ্ট ল'বলৈ মানে মামীয়ে চাইছে আৰু দোকানখনত বিয়া গিফ্ট তো 7 East হিন্দ কিবা এটা কৈ দিয়া তো বেছি দূৰো নহয় আৰু গৈ আছোঁ এতিয়া আমি পাই গ'লোহি বিয়া মণ্ডপটোৰ ওচৰত আপোনালোকে চাব পাৰে গাইছ এতিয়া আমি ভিতৰলৈ সোমাওঁ আৰু তো গাইছ এতিয়া আমি পকৰী আৰু কফি লৈ লৈছোঁ খাবলৈ একদম এই কইনাৰ ওচৰত আপোনালোকে চাব পাৰে ভিতৰৰ ইণ্টেৰিয়ৰটো গাইছ লৈ ল'লোঁ প্লেটত আৰু এনেকৈ ছাৰ্ভ কৰিছে আপোনালোকে চাব পাৰে আহোমৰ ড্ৰেছ পিন্ধি পিনে ঠিক আছে আৰু লৈছোঁ চিকেন গ্ৰেভি চাব পাৰিছোঁ গাইছ ভাতটো খোৱাৰ পিছত এতিয়া অকণমান এইটো কি বুলি কয় নাজানো দেই তাৰপিছত এতিয়া পকৰা চকৰা বনোৱা এতিয়া প্ৰচেছটো ইয়াতে হয় আৰু গোটেই ভাত চাত বনোৱা এইপিনে বনাই আছে আপোনালোকে চাব পাৰে তো ব্লগটো আৰু এনজয় কৰক আৰু এতিয়া আমি গৈ আছোঁ এহেঁতৰ মানে লগৰ ল'ৰা এটা ঘৰ পেহীয়েকৰ ঘৰলৈ তো এতিয়া একদম আন্ধাৰেই হৈছে আৰু ঠিক আছে তো এতিয়া আমি গৈ আছোঁ আৰু ঠিক আছে আহিলোঁ আমি একদম লগৰ ল'ৰাটো পেহীসকলৰ ঘৰ আৰু পোৱালিটোৱে পূৰা গেম খেলি আছে হাই কৈ দিয়া